हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ ভাল নে মোৰো ভাল বাৰু আজি এটা গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ মাজলৈ আহিলো টপিকটো হ'ল লোন গাড়ীৰ লোন বাকি লোনটো মই তেনেকুৱা বাকি লোনৰ বিষয়ে ইমান নাজানো গাড়ীৰ লোনৰ কথা কওঁ গাড়ীৰ লোন এটাৰ কথা কওঁ হা এইটো এটা বহুত ডাঙৰ স্কেম চলি আছে আসলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও চাগে অৱগত নহয় এই বিষয়ে আৰক্ষী প্ৰশাসনো অৱগত নহয় বহুতে নাজানে এই স্কেমটোৰ বিষয়ে আৰু দুখীয়াবোৰক মাৰি খোৱাৰ স্কেম হয় এইটো আসলতে যোনবোৰ আৰু মানুহেতো লোন দুখীয়া মানুহখিনিয়ে লয় ন এনেকুৱা লোন এই দুখীয়া মানুহখিনিক মাৰি খোৱাৰ স্কেম হয় এইটো কেনেদৰে মাৰি আছে আপোনালোকেও চাগে গমেই নাপায় গাড়ী এখন যেতিয়া আপোনালোকে হে কৰে লোন লয় গাড়ী এখনৰ কাৰণে আপোনালোকে যোনটো ডাউন পেমেণ্ট দিব আৰু লোন কিমানৰ হয় সেইটো কেতিয়াও প্লাছ কৰি নাচায় আপোনালোকে হয়নে বাৰু এইখন চাওক এখন ডাউন পেমেণ্টৰ ৰিচিভ হয় এই ডাউন পেমেণ্টৰ ৰিচিপ্টখন চাওক আৰু মোৰ ষ্টেটমেণ্টটো চাওক দেখিছেনে দুইটা মই যদি 1,15,000 টকাৰ গাড়ী এখন লৈ 40,000 টকা ডাউন পেমেণ্ট দিওঁ তেনেহ'লে মোৰ লোন কিমানৰ হ'ব লাগে 75,000 হ'ব লাগে এওঁলোকে দিছে লোন 76,000 এওঁলোকে 76,000 লোন কৰি দিছে 76,000 যদি লোন কৰি দিছে মোৰ 10,000 টকা ক'ত গ'ল মোৰ 10,000 টকাটো মানে এওঁলোকক ফোন কৰিলেও নাই ৰেছপন্স নিদিয়ে মানে কথা এন্টি শুনিবই নিবিচাৰে তেওঁলোকে খালি ইনষ্টলমেণ্টৰ কাৰণেহে ফোন কৰে বাকী কথা শুনিবই নিবিচাৰে এই 10,000 টকাটো মোৰ ক'ত যাব এই স্কেমৰ বিষয়ে বহুতে নাজানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনালোঁ ইয়াৰ বিষয়ে কিবা এটা ষ্টেপ লৈ জানো আৰক্ষী প্ৰশাসনকো মই আহ্বান জনালোঁ ইয়াৰ প্ৰতি কিবা এটা ষ্টেপ লওক নহ'লে দুখীয়াবোৰ এনেকৈ দুখীয়াবোৰৰ টকা মাৰি খাব